हेलो फ्रेंड्स वेलकम टू क्रेजी डिफेंस यूट्यूब चैनल। सो फ्रेंड्स सकल आपनालोके निश्चय थाम्बनेলত देखा पाइছে অসম শিক্ষক নিযুক্তি 2020 অতি সোনকালে নিযুক্তি দিয়া হ'ব টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক পূৰণ কৰা হ'ব হাই স্কুলৰ খালী পদসমূহ ঠিকাভিত্তিক শিক্ষকৰ জৰিয়তে। হয় ফ্ৰেন্ডছ সকল এই কথাখিনি প্ৰকাশ পাইছে এটা নিউজ পেপাৰত। সো মই নিউজ পেপাৰটো আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈছোঁ। গতিকে যিসকল প্ৰাৰ্থী ইতিমধ্যে টেট উত্তীৰ্ণ হৈ আছে আৰু যিসকলে নেকি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ঠিকাভিত্তিক কৰি আছে তেওঁলোকৰ বাবে কিছুমান নিয়মীয়াকৰণৰ সিদ্ধান্ত লৈছে। গতিকে ফ্ৰেন্ডসকল আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টি বটনটো বজাই দিয়ক যাতে মই দিয়াৰ ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পায় আৰু চাব পাৰে। সো ফ্ৰেন্ডসকল এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ নিউজ পেপাৰটোত কি লিখা আছে। সো ফ্ৰেন্ডসকল এই কথাখিনি প্ৰকাশ হৈছে অসমৰ দৈনিক জনমভূমি নিউজ পেপাৰত। গতিকে ফ্ৰেন্ডসকল মই আপোনালোকক পঢ়ি দিছোঁ আপোনালোকৰ সন্মুখত। সো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে হেডলাইনটো দিয়া আছে। মেইন হেডলাইনটো শিক্ষাত শীৰ্ষে বৃহৎ নিযুক্তি নিয়মীয়া হ'ব হাই স্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত বৃহৎ নিযুক্তিৰ যজা টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ পূৰণ হ'ব হাই স্কুলৰ খালী পদ। মাধ্যমিক শিক্ষা সঞ্চালয়ৰ 133টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন। সো ফ্ৰেন্ডসকল তাৰপিছত ইয়াতে এই কথাখিনিলৈ মন কৰক। মই অলপ জুম কৰি দিছোঁ যাতে আপোনালোকৰ দেখাত সুবিধা হয়। ফ্ৰেন্ডসকল ইয়াতে লিখা আছে ষ্টাফ ৰিপৰ্টাৰ 2 জুন তাৰিখে প্ৰকাশ হৈছে। এইটো শিক্ষক কৰ্মচাৰীৰ খালী পদ পূৰণৰ পদক্ষেপ লৈছে শিক্ষা বিভাগে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত বৃহৎ সংখ্যক শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে শিক্ষা বিভাগে। ইতিমধ্যে টেট উত্তীৰ্ণ প্ৰাৰ্থীক প্ৰাথমিক বিদ্যালয়ত চলিত মাহতে নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। একে সময়তে শিক্ষা বিভাগে হাই স্কুলৰ খালী পদসমূহ পূৰণ কৰিব। হাই স্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে আগবাঢ়িছে শিক্ষা বিভাগে। পে স্কেল সহ হাই স্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলক প্ৰায় নিয়মীয়া কৰা। তাৰপিছত দিয়া আছে শিক্ষাত শীৰ্ষে বৃহৎ নিযুক্তি হ'ব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। 2012 চনৰ মাহিলী নিৰ্দিষ্ট দৰমহাত কৰ্মৰত 6000 ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধানৰ উপৰি মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীক হাই স্কুল নিযুক্তিৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰিছে তৎপৰতা। উল্লেখযোগ্য যে হাই স্কুলত খালী হৈ আছে 10,000 শিক্ষক পদ। ইফালে আজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 133টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত কনিষ্ঠ সহায়ক 20টা পদ, কনিষ্ঠ সহায়ক 99টা পদ আৰু পৰিসংখ্যা সহায়ক 14টা পদ। ৰাজ্যিক পৰ্যায় আৰু জিলা পৰ্যায় বুলি উল্লেখ আছে ইয়াতে। আনহাতে উচ্চতৰ মাধ্যমিকৰ বাবেও টেট অনুষ্ঠিত কৰিব শিক্ষা বিভাগে। অহা 4 জুনত টেটক লৈ গঠিত এম্পাৱাৰ্ড কমিটিৰ বৈঠক আহ্বান কৰা হৈছে। উক্ত বৈঠকত উচ্চতৰ মাধ্যমিক বিষয় শিক্ষক নিযুক্তিৰ বাবে টেট অনুষ্ঠিত কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হ'ব। উক্ত বৈঠকত শিক্ষাকৰ্মীসকলৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ বিষয়টো আলোচনাৰ সম্ভাৱনা আছে। গতিকে ফ্ৰেন্ডসকল আপোনালোকৰ বাবে এইটো এটা বহুত গুড নিউজ। গতিকে যিসকলে টেট উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে বহুত সুখবৰ। গতিকে এনেকুৱা ধৰণৰ নিয়মীয়া ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু চাই কেনে লাগিলে কমেণ্ট কৰি জনাব। নিজৰ মতামত কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব।